এই মাছবিলাকে ধৰি লওক ইয়াতে দানা হিচাপে খাব নদীত গালি যাওক তাত এৰিব পাৰে কি অনুষ্ঠানটো কি চাওক এইটো এটা খুব মানে ভাল এটা কাৰ্যসূচী ভাৰত চৰকাৰ অসম চৰকাৰৰ তত্বাৱধানত আমাৰ তিনিচুকীয়া জিলা ফিচাৰী বিভাগে আজি চৈখোৱা এই আমাৰ দলঙৰ তলত 0 পইণ্টত আজি 1 লাখ মাছৰ পোনা আমি যিটো ৰিভাৰ ৰেঞ্চিং কাৰ্যসূচী তাৰ জৰিয়তে পেলোৱা হৈছে আৰু 1 লাখ আমি ইয়াত এতিয়া পেলাইছোঁ 0 পইণ্টত 1 লাখ আমি আৰু বৰমূৰত গৈ পেলাওঁগৈ তো আমি যাতে এই আমাৰ নদীবিলাকত যাতে মাছৰ সংখ্যাটো বাঢ়ে আৰু মাছৰ প্ৰজাতিবিলাক আৰু যাতে মানে বাঢ়ি যায় ভাল হয় আৰু যাতে আমাৰ যিবিলাক মাছ ব্যৱসায়ৰ লগত জড়িত মাছৰ লগত জড়িত সেই সকলো যাতে ইয়াত ভালকৈ চলিব পাৰে তাৰ বাবে এই চিন্তা কৰি কিনে এইখিনি মানে ব্যৱস্থা লোৱা হৈছে আৰু আজি বহুত নদীবিলাকত মাছৰ সংখ্যাটো কমি গৈছে বিভিন্ন ধৰণৰ মাছৰ কমি গৈছে আৰু আমি সেই মাছৰ সংখ্যা বঢ়াব লাগিব আৰু যাতে আমি মাছৰ যিটো আমাৰ উৎপাদন সেইটো আমি বঢ়া তাৰে উদ্দেশ্য এইটো আৰু আমি ইয়াৰ আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইটো আহ্বান জনাম সকলো ৰাইজক যাতে মাছ মৰাৰ ক্ষেত্ৰত সকলো ৰাইজ সাৱধান হয় যাতে তেওঁলোকে কিবা মানে বিজুলী মানে চক বা জেনেৰেটাৰ যিবিলাক মানে মাৰে মাছ কাৰেণ্ট দি কিনে সেইবিলাক সম্পূৰ্ণ বন্ধ কৰিব লাগে আৰু কিছুমানে মানে নদীত মানে কেমিকেল দি দিয়ে সেইটো বন্ধ হ'ব লাগে এইখিনিবিলাক যদি মানুহে যদি সাৱধান হয় নিশ্চয় মাছৰ প্ৰজাতি বাঢ়িব কাৰণ এতিয়া আমি দেখিছোঁ মাজতে এনেকুৱা ধৰণৰ কিছুমান জেগাই ক'ৰবাত কৰিছে তো এইবিলাক মানে আমাৰ যি কৰিছে তেওঁলোকেও সম্পূৰ্ণ বিৰত থাকক আৰু বাকী আমাৰ নৈপৰীয়া যি ৰাইজ আছে তেওঁলোকেও যাতে এইখিনি ক্ষেত্ৰত সাৱধান হৈ চকু ৰাখিব লাগে আৰু কিবা এনেকুৱা থাকিলে আমাক জনাব লাগে আমি এটা বিহিত ব্যৱস্থা আমি ল'ম আৰু আমি এইকেইদিন আমি আজি মাছৰ পোনা মেলিছোঁ এইকেইদিন এই ওচৰ পাজৰে মাছ মৰাটো আমি ৰাইজক আমি মানা কৰিছোঁ যাতে মাছখিনি অকণমান মানে ডাঙৰ হৈ যায় এইখিনিকে মই আহ্বান জনাইছোঁ নদী মাতৃক ৰাজ্য ইয়াত বিভিন্ন ৰকমৰ বিল নদী পিটনি খাল বিল আছে কিন্তু আমি দেখা গৈছে যে দিনক দিনে এই বিলসমূহত এই নদীসমূহত মাছৰ উৎপাদন যথেষ্ট কমি গৈছে গতিকে ইয়াৰ ওপৰত লক্ষ্য ৰাখি অসম চৰকাৰ তথা ভাৰত চৰকাৰে এটা অভিলাষী আঁচনি যুগুত কৰিছে যাক নেকি আমি PMMSY বুলি কৈছোঁ ইয়াৰ জৰিয়তে ৰিভাৰ ৰেঞ্চিং এটা প্ৰগ্ৰেম লৈছে এই প্ৰগ্ৰেমটোৰ জৰিয়তে প্ৰতিখন আমাৰ বিশেষ নদীত 1 লাখ বা 2 লাখ এনেকুৱা ধৰণৰ মাছৰ পোনা মেলি দিয়া হৈছে যিখিনি নেকি আমি আবদ্ধ পৰিৱেশত নেচাৰেল চ'ৰ্চৰ পৰা ব্ৰডাৰ্ছ কালেক্ট কৰি ব্ৰিডিং কৰাইছোঁ আৰু তেখেতলোকক আকৌ আমি নদী পৰ্যায়লৈ এৰি দিছোঁ আৰু ইয়াৰ পৰা আমি আশা কৰিছোঁ যে এই মাছখিনিয়ে অনাগত দিনত আমাৰ মৎস্য সম্প্ৰদায়ৰ মানুহখিনিৰ লগতে আমাৰ সমূহ ৰাইজলৈ এটা ভাল সকাহ দিব বুলি ইয়াতে আমাৰ ইয়াত আজি আমাৰ তিনিচুকীয়া মীন উন্নয়ন বিভাগৰ ফালৰ পৰা আমি প্ৰায় 1 লাখ মাছ এই ঢলা শদিয়া ব্ৰিজৰ তলত এই ব্ৰহ্মপুত্ৰ নদীত এৰি দিছোঁ আৰু এটা আমাৰ এটা স্পট আছে আপোনাৰ কপাহতলী ঘাট তাতো আমি 1 লাখ আমাৰ IMC বুলি কয় যিখিনি কাৰ্পজাতীয় মাছ সেইখিনি আমি প্ৰায় 1 লাখ মাছ তাতে এৰি দিম ধন্যবাদ